গাইজ নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে ইংৰাজী নৱবৰ্ষ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকৰ সকলোৱে দিনবোৰ বহুত বেছি ভাল যায় আৰু মনে যি বিচাৰি আছে সকলোবিলাক যাতে পায় তাকে কামনা কৰিলোঁ। আৰু মই এতিয়া গা পা ধুই মেলি আজৰি হৈ অকণমান পূজা কৰি ল'লোঁ, যিহেতু বছৰটো আৰম্ভণি কৰিছোঁ আজিৰ দিনটোত, সেইবাবে চাকি গছ দি মেলি ল'লোঁ। আৰু এতিয়া জানো পাৰ্টিটো খাবই লাগিব নহয় জানো, যিহেতু 1 জানুৱাৰীৰ কথা আছে বছৰটো আৰম্ভণি। আৰু মই আছোঁহি মাহঁতৰ ঘৰত, মা আৰু খুৰীহঁতি মিলি এনেকৈ খাম, ওচৰতে খাম, বেছি দূৰত নাযাম, পথাৰতে খাব লাগিব এনেকৈ আৰু ক'তনো যাম। সেয়াই আৰু কি কৰোঁ কি নকৰোঁ আজিৰ দিনটোত আপোনালোকক সকলোবিলাক দেখাই থাকিম, তেনে চাই থাকিব। আৰু কি হ'ল মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, কি কাৰণে দিয়া নাই কি এইবিলাক বাৰু কৈ থাকিম পিছৰ ভিডিঅ'বিলাকত। আচলতে ভিডিঅ' কৰাই আছে কিন্তু মই এডিট কৰাৰ এলাহতেই দিয়া নাই, ধুনীয়া ভিডিঅ'টো চাই থাকিব। এয়া এতিয়া সাজি কাচি ৰেডি হৈ ল'লোঁ পাৰ্টি খাবলৈ, যিহেতু যাব লাগিব আৰু ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ। আৰু আমি যাম বেলেগকৈ, এওঁলোকো যাব বেলেগকৈ, ডেকা ল'ৰা তেওঁলোক যাব পাৰ্টি খাবলৈ। চবকে হেপী নিউ ইয়াৰ কৈ দিয়া। হেপী নিউ ইয়াৰ। ইমান লাহেকৈ হেল্ল', আমি এতিয়া জানুৱাৰী খাবলৈ ওলাইছোঁ খুৰীহঁতৰ লগত, এইপিনে খুৰী মা। হেপী নিউ ইয়েৰ, নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈকে। সেইপিনে মায়ে কিবা এটা কৈ দিয়ক। অংক কৰি আছো, হিচাপ মানে পত্ৰ কৰি আছে আমাৰ বাইদেৱে। ব্ৰইলাৰ হিচাপ ৰ'ব ব্ৰইলাৰ আপোনাক না দিলা এইপিনে এইটো ইফালে এতিয়া খুৰীহঁতি পুৰা ব্ৰইলাৰ চাফা কৰি আছে, যিহেতু আমাৰ লগত মতা মানুহ নাই, মাইকী মানুহে কৰিব লাগিব। আৰু এতিয়া ব্ৰইলাৰ চাফা কৰা লাগি গৈছে। এতিয়া আই ঘৰত পুৰা মাংস খাবলৈ দিছে, গাহৰি মাংস খাই লওঁ দেই, জানুৱাৰী বুলি আৰু। মা মাতাশ্ৰী কৰি আছে ব্ৰইলাৰ চফা। মাংস কাটি হৈ গ'ল। আমি আহি পাই গ'লো আৰু সকলোবিলাক ৰেডি কৰি আছে আৰু খুৰী ইয়াত বহিবলৈ। পুৰা কামত লাগি গৈ আছে। আলু গুচাইছো। জুই ধৰিবলৈ দিছে, জ্বলি গ'ল, এতিয়া বনোৱাহে কথা। এইকেইটা উমলি আছে পুৰা, দেখিছেনে? এয়া চব খাবলৈ ৰেডি কৰা হৈছে, এইফালে ভাত বনাইছে আৰু এইফালে ডিম বইল কৰিছে, এফালে পাতিছে ভাত আৰু এইফালে বইল কৰি আছে ডিম, দুফালে টুকুৰা জুইত নমাই জ্বলাই দিছে। ইয়াত একুৱা, এইপিনে ৰান্ধনি খৰি ভৰাইছে আৰু এইফালে আমাৰ কাম লাগি আছে পুৰা। লৈছো ব্ৰইলাৰ মাংস। বনাব লৈছোৱে। খোৱা নতুন ষ্টাইল, জানুৱাৰী চাহৰ পৰ্ব চলিছে, চাহ খোৱা হ'ব। এইপিনে আমাৰ খুৰীটি পিছত আহিছে আৰু এইফালে মই এতিয়া বনাই আছো চিকন।
মানে খুৰীয়ে চব কৰি মেলি অকণমান দেৰিকৈ আহিছে আৰু এইফালে মই বনাই আছোঁ এতিয়া আলু ফ্ৰাই কৰি আছোঁ মাংসটো বোলো বনাই দিওঁ পাতি খোৱা আমাৰ গ্ৰুপ হেপী নিউ ইয়াৰ 2024 এইবিলাক চাহৰ পৰ্ব চলিছে চবে খাইছে পিনে বনাই আছোঁ মই এতিয়া মাংস বনাব লৈছে জলকীয়া ভাজি আৰু এইফালে খুৰীয়ে বনাই আছে এতিয়া চালাড কাম সুখী হে সুখী কুকুতা কুমালী মন 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 হিৰাটো তোমার পাগল পাগল কথা মিঠা কথা তোমার কুমারিয়া দেহালো খুয়া ঐ কিবা কিবি লাগে বহিছো এয়া খুৰীয়ে মই ওচৰতে বহি লৈছো আৰু মাহঁতি গৈছে বিলাবলৈ ভাত এনেকৈ আৰু আজি 1 জানুৱাৰীটো পাৰ কৰি দিলো বছৰটো যাতে সকলোৱে ভালদৰে যায় সকলোকে হেপী নিউ ইয়েৰ বুলি কৈ দিয়ক হেপী নিউ ইয়েৰ বুলি কৈ দিয়ক চবকে হেপী নিউ ইয়েৰ সকলো হেপী নিউ ইয়েৰ এতিয়া আমি ভাত খাম আৰু আজি দিনটো এনেকৈ শেষ কৰিছো আৰু যিটো আন্ধাৰ হৈছে দেখিছে নহয় সেয়াই আৰু পুৰা বিলাই আছে এইপিনে মা খুৰী সকলোৱে পুৰা লাগি গৈছে আৰু ইয়াত আছে জলকীয়া চব্জি অলপ আছেগে এনেকে আৰু আজি খানা এতিয়া খাই বৈ হৈ গ'ল এনেকে আজি 1 জানুৱাৰীটো শেষ কৰিলো প্ৰায় একদম আন্ধাৰ হৈছে এতিয়া ঘৰা ঘৰি যাওঁগৈ আৰু সকলোকে আকৌ এবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো সকলোৱে যাতে বছৰটো বহুত বেছি ভাল যায় আৰু আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছো তেনে আজিলৈ আহিছো বাই বাই